ব্ৰইলাৰ মাংস মই হালধিৰে বইল কৰি ল'লোঁ। আজি বন্ধই চব দোকান আমাৰ ইয়াত ইলেকশ্যনৰ কাৰণে। এই গৰমৰিচখিনি ইমানেই জ্বলা, এইখিনি দিওঁতে একদম চকুৰ পানী ওলাই যাব, ইমানেই জ্বলা। এই গৰম হৈছে, মাংস অলপ ভাজি ল'ম। প্ৰথমতে অলপ হালধি নিমখ দিম, বেছি নহয়। তেতিয়া মাংস ধুনীয়া টান টান হয়, লোকেল মুৰ্গীৰ নিচিনা হয় ভাজিলে। হৈ গ'ল মুৰ্গীখিনি ভাজা। 300 গ্ৰাম মাংস, বেছি নহয়। মই মাংস ভাজা তেলতে আলুখিনি ভাজি ল'ম। আলু ভাজা হৈ গ'ল। তেল গৰম হৈছে, এতিয়া দিম তেজপাত। পিঁয়াজ দি দিছোঁ। অলপ নিমখ দি ভাজি ল'ম, তেতিয়া সোনকালে সিজিব। মছলাত মিক্স কৰি মই জিৰা পাউডাৰ, মিট মছলা, ৰেড চিলি দিলেহে কালাৰটো ধুনীয়া হয়। পিঁয়াজখিনি ভাজা হৈ গ'ল, এতিয়া আলুখিনি দি দিম আৰু ইয়াতে। আৰু অলপ ভাজি তাৰপিছত মছলা দি দিম। এতিয়া দিম মছলা। নিমখ, মছলা ভজা হৈ গ'ল, এতিয়া অলপ পানী দি আলুটো সিজাই লৈ ল'ম। আলু সিজাৰ পিছত মাংস দি আৰু অলপ ভাজিম। এতিয়া দিম মাংসখিনি দি আৰু অলপ ভাজিম। পানীখিনি শুকোৱাৰ পিছত অলপ জোলৰ কাৰণে পানী দিম। ইমান জোল নবনাওঁ আজি। আমাৰ জোলেই হয়, তথাপিও আজি অলপ কম বনাম। বনালে লোকেল মুৰ্গী নে ব্ৰইলাৰ গম নাপায়, ধুনীয়াকৈ ভাজিব লাগে, তেতিয়া ধুনীয়া টান টান হয়। এতিয়া পানী দিম। হ'ল মোৰ ব্ৰইলাৰ মাংস বনোৱা। আমাৰ 2 টাইমৰ কাৰণে, ৰাতি আৰু দিনত। ৰাতি ৰুটিৰ লগত খাবৰ কাৰণে আৰু দুপৰীয়া ভাতৰ লগত। 2জন মানুহ, সেইকাৰণে বাৰে বাৰে বনাবলৈ অসুবিধা হয় আৰু ডিউটিও থাকে, সেইকাৰণে একেবাৰে বনাই থৈছোঁ। মোৰ আজিৰ ব্ৰইলাৰ মাংস বনোৱা ৰেচিপি কেনেকুৱা লাগিছে চাই জনাব। ধন্যবাদ।